প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আহু আৰোগ্য কামনাৰে টেঙাখাটত ৰাজহুৱা বন্তি প্ৰজ্বলন। দীৰ্ঘদিন ধৰি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰোগ্য হৈ উঠাৰ পাছত পুনৰ চিকিৎসালয়ত ভৰ্তি হ'ব লগা হোৱাত ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে কংগ্ৰেছ কৰ্মীসকল চিন্তিত হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আজি সন্ধিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আহু আৰোগ্য কামনা কৰি টেঙাখাট মণ্ডল কংগ্ৰেছ আৰু ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ OBC বিভাগৰ সৌজন্যত টেঙাখাট বজাৰ তিনিআলিত ৰাজহুৱা বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠানত জিলা OBC বিভাগৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰ, টেঙাখাট মণ্ডল কংগ্ৰেছৰ সভাপতি মৃদুল হাজৰিকা, উপসভাপতি ধ্ৰুৱজ্যোতি চমুৱাকে ধৰি যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মী আৰু সৰ্বসাধাৰণ ৰাইজ উপস্থিত থাকে। মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ বৰ্তমান অসুস্থ হৈ আছে। তেখেতৰ আশু আৰোগ্য কামনা কৰি আমি বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত তেখেতক যেন অতি সোনকালে আৰোগ্য হয়। তাৰ বাবে আমি আজি টেঙাখাট মণ্ডল কংগ্ৰেছ কমিটি আৰু ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ OBC বিভাগৰ সভাপতি শ্ৰীযুত ৰাজীৱ ৰাজকোঁৱৰদেৱ তেখেতৰ উপস্থিতিত আজি আমি এই বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনা জনালোঁ। টেঙাখাটৰ পৰা নৱ কুমাৰ গগৈৰ ৰিপৰ্ট, টেঙাখাট লাইভ।